প্ৰিয় বন্ধুসকল নমস্কাৰ। মই আজি আপোনালোকক ৰক্ষক উপন্যাসৰ ৩৯তম খণ্ডটো আবৃত্তি কৰি শুনাম। শুনক। ৰক্ষেন্দ্ৰও সোণৰ জালি আৰু মণি মুক্তাৰে সুশোভিত ৰথত আৰোহণ কৰি সভাগৃহলৈ গ'ল। ঢাল তৰোৱাল ধাৰণকাৰী অনেক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত ৰাক্ষস তেওঁৰ আগে আগে গ'ল। অনেক শক্তিশালী ৰাক্ষসে তেওঁক সোঁৱে বাওঁৱে আৰু পিছফালে সুৰক্ষা দি গ'ল। ৰথীসকল ৰথত, হস্তাৰোহীসকল হাতীত আৰু অশ্বাৰোহীসকল ঘোঁৰাত উঠি হাতত তোমৰ গদা আৰু শূল লৈ ৰাৱণৰ অনুগমন কৰিলে। সেই সময়ত তুমুল শব্দ কৰি সহস্ৰ ভেৰী একেলগে বাজি উঠিল। আগে আগে যোৱা বন্দীজনৰ স্তুতিগীত শুনি শুনি ৰাৱণ সভাগৃহত উপস্থিত হ'লগৈ। তেওঁৰ উপস্থিতিৰ লগে লগে উচ্চস্বৰে শংখধ্বনি বাজি উঠিল। ৰাৱণৰ ৰথত চন্দ্ৰমাৰ দৰে শুভ্ৰ ছত্ৰ সুশোভিত হৈছিল। তেওঁৰ দুয়োকাষে স্ফটিক মণিৰে নিৰ্মিত স্বৰ্ণমঞ্জৰীযুক্ত চোঙৰ আৰু বিচনী দুলি দুলি গৈ আছিল। ইফালে সিফালে ৰাক্ষসৰ মুখিয়াল, বীৰ আৰু সভাসদসকলে নতমস্তকে থিয় হৈ আছিল। এনে প্ৰকাৰে সেই অমিতাভ ৰাক্ষস ৰাজ ৰাৱণ সেই অপূৰ্ব সভালৈ গৈ স্বৰ্ণবেদীত স্থাপিত ৰত্নযুক্ত সোণালী বন কৰা স্ফটিক মণিৰ ভেটিৰ ওপৰত ৰচিত ৰত্নসিংহাসনত উপৱেশন কৰিলে। সেই ভৱনৰ ৰক্ষক ৬০০ পিশাচে লগে লগে মাটিত দীঘল দি পৰি ৰক্ষেন্দ্ৰক প্ৰণাম কৰিলে। অন্য সভাসদসকলেও ৰক্ষেন্দ্ৰক প্ৰণাম জনাই নিজ নিজ আসন গ্ৰহণ কৰিলে। ৰাৱণৰ সভাসদসকল প্ৰতিটো কাৰ্যৰ সুগমতকৈ সুগম ব্যৱস্থা কৰাত নিপুণ আৰু সমুচিত তথা সময়ানুকূল মত উপস্থাপনত কুশল আছিল। এনে সময়তে বিভীষণ, কুম্ভকৰ্ণ আৰু যুৱৰাজ মেঘনাদ নিজ নিজ শ্ৰেষ্ঠ ঘোঁৰাই টনা সুবৰ্ণ ৰথত উঠি সভালৈ আহি নিজৰ নাম উল্লেখ কৰি ৰক্ষেন্দ্ৰৰ চৰণত প্ৰণাম জনাই আপোন আসন গ্ৰহণ কৰিলে। যথাস্থানত সকলো বহাৰ পিছত ৰাৱণে ক'লে, সভাসদ আৰু মন্ত্ৰীসকল, আপোনালোক জ্ঞাত যে শত্ৰু ৰামে লংকাৰ ওপৰত অভিযান চলোৱাৰ মানসেৰে লংকাৰ দিশে অগ্ৰসৰ হৈছে। গতিকে আপোনালোকে বিচাৰপূৰ্বক সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰক। সম্প্ৰতি কিবা নহয় কিবা এটা কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। আপোনালোকে এনে চিন্তা কৰক যাৰ দ্বাৰা ৰাক্ষসৰ কল্যাণ হয় আৰু লংকাই দুৰ্দিনৰ সন্মুখীন হ'ব নালাগে। ধৰ্ম অৰ্থ আৰু কাম বিষয়ত কঠিনতা উপস্থিত হ'লে আপোনালোক প্ৰিয় অপ্ৰিয়, লাভ হানি, সুখ দুখ, হিত অহিত এইবোৰৰ বিচাৰ কৰাত সমৰ্থ। আপোনালোকৰ সন্মতিক্ৰমে আৰম্ভ কৰা মোৰ কোনো কাম ইতিপূৰ্বে কদাপি নিষ্ফল হোৱা নাই। আপোনালোকৰ সহযোগতেই মই এই দুৰ্লভ ৰাজলক্ষ্মী ভোগ কৰি আছো। মই যি কাম কৰিলো সেই বিষয়তো আপোনালোকৰ পৰা পূৰ্ব সন্মতি ল'বলৈ ইচ্ছা কৰিছিলো, কিন্তু সেইটো কৰিব পৰা নহ'ল। মই আপোনাসৱক কওঁ যে মই দণ্ডকাৰণ্যৰ পৰা মোৰ শত্ৰু দাশৰথী ৰামৰ পত্নীক হৰণ কৰি আনিছো। ৰামৰ পৰা যদিও মোৰ ভয় নাই, তথাপি এই বিষয়ত আলোচনা কৰি লোৱা ভাল। পিছত আগন্তুক কাৰ্যক্ৰমৰ বাবে যোজনা কৰি লোৱা উচিত। আপোনালোকৰ সহায়তে মই পৃথিৱী জয় কৰিছো আৰু দেৱেন্দ্ৰক বন্দী কৰিছো। আপোনালোক এতিয়াও মোৰ সহায়ক। সদ্যহতে সীতাৰ ঠিকনালৈ দুয়ো মানৱ কুমাৰ সমুদ্ৰৰ সিটো পাৰ পাইছেহি আৰু এই পাৰ হোৱাৰ প্ৰচেষ্টা কৰি আছে। যদিও তেওঁলোকৰ সেই প্ৰচেষ্টা হাস্যাস্পদ, তথাপি আমি এনে এটা উপায় চিন্তা কৰি থোৱা উচিত যাৰ দ্বাৰা দুয়ো ভাতৃৰ বিনাশ হয় আৰু সীতাকো ঘূৰাই দিব নালাগে। আপোনাসৱৰ যোজনা অনুসৰি মই কাৰ্য কৰিম। মইতো ইয়াকে বুজিছো যে বানৰ সেনাৰ বাবে সমুদ্ৰ লংঘন কৰাটো অত্যন্ত দুষ্কৰ। তথাপি যদি সিহঁত আহিও যায়, তথাপি জগতত এনে শক্তি দেখা নাই যিয়ে সংগ্ৰামত মোক পৰাজয় কৰিব পাৰে। ৰাৱণৰ এই বচন শুনি কুম্ভকৰ্ণই ৰোষপূৰ্ণ স্বৰেৰে ক'লে, মহাৰাজ, আপুনি যেতিয়া সীতাক হৰণ কৰিলে তেতিয়াতো আমাৰ সন্মতি লোৱা নাই। এই কাম অত্যন্ত অনুচিত হৈছে। সীতা হৰণৰ আগতেই আপুনি পৰামৰ্শ কৰিব লাগিছিল। ৰজাৰ যি কাৰ্যৰ পৰিণাম প্ৰজাই ভোগ কৰিব লাগে, সেই ক্ষেত্ৰত তেওঁলোকৰ ৰায় লোৱা উচিত। যি ৰজাই মন্ত্ৰীসকলৰ লগত
ভালদৰে বিচাৰ বিমৰ্শ কৰি কাৰ্য কৰে তেওঁ কেতিয়াও পশ্চাত্তাপ কৰিব নালাগে। কিন্তু যি বিপৰীত কাৰ্য মন্ত্ৰীসকলৰ পৰামৰ্শ অবিহনে কৰা হয় তাৰ পৰিণাম সদায় দোষযুক্ত হয়। যি পুৰুষে আগে কৰিবলগীয়া কাম পিছত আৰু পিছত কৰিবলগীয়া কাম আগত কৰে তেওঁ সৰ্বথা নীতিশাস্ত্ৰত অনভিজ্ঞ হয়। স্থিৰ বুদ্ধিযুক্ত পুৰুষ বিচাৰশীল আৰু শক্তিশালী হয়। তেওঁ শত্ৰু দোষ দেখি থাকে আৰু য'তেই দুৰ্বলতা পায় তাতেই আক্ৰমণ কৰি যশস্যা ভোগ কৰে। মহাৰাজ, আপুনি বিচাৰ নকৰাকৈয়ে এই ক্ষুদ্ৰ কৰ্ম কৰিলে যিটো মহা অনিষ্টকাৰক হ'ব পাৰে। ৰামৰ বল জনস্থানত প্ৰত্যক্ষ কৰা হৈছে। মইতো ইয়াকে বুজিছো যে আপুনি বলশালী শত্ৰুৰ লগত অবিচাৰপূৰ্বক চুপতা চুপতি আৰম্ভ কৰি দিছে, যাৰ দ্বাৰা আপোনাৰ বিশ্ববিশ্ৰুত সুনাম কলংকিত হোৱাৰ ভয় প্ৰকট হৈ পৰিছে। যদি আপোনাৰ এই ভুলৰ পৰিণতিত আমাৰ সকলো তপস্যা, বিশ্ববিজয়ৰ ভগীৰথ প্ৰযত্ন আৰু ৰক্ষ সংস্কৃতি বিপদাপন্ন হয়, সুসমৃদ্ধ লংকাৰ ওপৰত সংকট আহি পৰে আৰু আনন্দমগ্ন ৰাক্ষসৰ সৰ্বনাশ উপস্থিত হয়, তেনেহলে মহাৰাজ এয়া আপোনাৰ এই দোষ হ'ব। হে ৰাজন, মই আপোনাৰ বংশ আৰু প্ৰতিষ্ঠাৰ বাবে প্ৰাণান্তক যুদ্ধ কৰিছো। আপোনাৰ শত্ৰু যেনে বলশালীয়েই নহওক মই তাক বধ কৰিছো। তেনে শত্ৰুৰ ৰক্ষাৰ বাবে ইন্দ্ৰ, বৰুণ, কুবেৰ, মৰুত আৰু সমস্ত দৈত্য দানৱ আহিলেও মোৰ হাতৰ পৰা তাক ৰক্ষা কৰিব পৰা নাই। কিন্তু আপোনাৰ এই স্বেচ্ছামূলক দুষ্কৰ্মত আপোনাৰ লগত মোৰ কোনো সহযোগ নাই। মই শত্ৰুৰ পক্ষ নলওঁ, কিন্তু আপোনাৰ অনীতিৰ মই অনুমোদন নকৰোঁ। গতিকে এই সম্ভাৱ্য যুদ্ধত আপুনি মোৰ পৰা একো আশা নকৰিব। সম্প্ৰতি মোৰ ইচ্ছা হৈছে কিছুদিন একান্ত বাস কৰাৰ। মই ৰত্ন গুহালৈ যাওঁ। আপোনাৰ কল্যাণ হওক। ইয়াকে কৈ মহা তেজস্বী কুম্ভকৰ্ণই স্বৰ্ণ সিংহাসনৰ পৰা উঠি থিয় হ'ল। বন্ধুসকল, আপোনালোকে খণ্ডটি শুনিলে। খণ্ডটি আজিলৈ ইমানতে সামৰণি মাৰিছো। এতিয়া আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব নকৰাজনে ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰক। ধন্যবাদ।